নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগত জনাইছো আপোনালোকক গৌতম টেক নামৰ ইউটিউব চেনেলটোত তো ইয়াত আপোনালোকৰ 7টা বিভাগত চাকৰি মুকলি হৈছে প্ৰায় 10000 পদৰ কাৰণে তো ইয়াৰ বাবে সবিশেষ জানিবলৈ ভিডিওটো শেষলৈকে চাই থাকক আৰু চেনেলটো যদি নতুন তো চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিওটো লগৰ বন্ধু বান্ধৱীতে শ্বেয়াৰ কৰি দিব আৰু প্ৰথম ৰিকুৱাৰমেন্টটো হৈছে ইয়াত আপোনালোকৰ AIDC লিমিটেড ৰিকুৱাৰমেন্টৰ ফালৰ পৰা আৰু ইয়াত আপোনালোকৰ টেকনিক্যাল অফিচাৰ জুনিয়ৰ একাউন্টেন্ট এসিস্ট্যান্টৰ কাৰণে পদ মুকলি হৈছে আৰু টোটাল পদ আছে ইয়াত আপোনালোকৰ 6টা আৰু এডুকেশন কোৱালিফিকেশনটো দিয়া আছে ইয়াত আপোনালোকৰ BCom and BE আৰু আপোনালোকৰ BTech কৰিব লাগিব আৰু স্যালাৰিটো দিয়া হ'ব ইয়াত আপোনালোকৰ 30000 ৰ পৰা 1,10,000 টকা লৈকে আৰু গ্ৰেড পে থাকিব ইয়াত আপোনালোকৰ 12700 টকা আৰু লাষ্ট ডেটটো দিয়া আছে ইয়াত আপোনালোকৰ 28 মাৰ্চ 2022 চন তো ইয়াত সবিশেষ জানিবলৈ আপোনালোকে মোৰ ডিসিশনটো চেক কৰিব তাৰ আপোনালোকে সকলো ডিটেইলছ পাই যাব আৰু নেক্সট ৰিকুৱাৰমেন্টটো মুকলি হৈছে ইয়াত আপোনালোকৰ তেজপুৰ মেডিকেল কলেজ ৰিকুৱাৰমেন্ট 2022 ৰ ফালৰ পৰা আৰু ইয়াত আপোনালোকৰ পদ মুকলি হৈছে আপোনালোকৰ LTDEO আৰু MTS ৰ কাৰণে আৰু ইয়াত আপোনালোকৰ টোটাল পদ খালি আছে 3টা আৰু এডুকেশন কোৱালিফিকেশনটো দিয়া আছে ইয়াত আপোনালোকৰ LT ৰ কাৰণে আপোনালোকৰ 10 পাস লাগিব আৰু আপোনালোকৰ DEO আৰু আপোনালোকৰ MTS ৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব আৰু ইয়াত আপোনালোকৰ স্যালাৰিটো দিয়া হ'ব ইয়াত আপোনালোকৰ 28000 ৰ পৰা ইয়াত স্যালাৰিটো দিয়া হ'ব ইয়াত আপোনালোকৰ 18000 ৰ পৰা 20000 টকা লৈকে আৰু লাষ্ট ডেটটো দিয়া আছে ইয়াত আপোনালোকৰ 11 মাৰ্চ 2022 চন আৰু নেক্সট ৰিকুৱাৰমেন্টটো মুকলি হৈছে ইয়াত আপোনালোকৰ IOCL ৰিকুৱাৰমেন্ট 2022 ফালৰ পৰা ইয়াত আপোনালোকৰ এসিস্ট্যান্ট অফিচাৰৰ পদ মুকলি হৈছে আৰু কিমান পদ লাগে ইয়াত আপোনালোকৰ দিয়া নাই আৰু এডুকেশন কোৱালিফিকেশনটো দিয়া আছে ইয়াত আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব আৰু লাষ্ট ডেটটো দিয়া আছে ইয়াত আপোনালোকৰ 30 মাৰ্চ 2022 চন আৰু নেক্সট ৰিকুৱাৰমেন্টটো মুকলি হৈছে ইয়াত আপোনালোকৰ NTPC ৰিকুৱাৰমেন্টৰ ফালৰ পৰা আৰু ইয়াত আপোনালোকৰ 60টা পদ মুকলি হৈছে আৰু এডুকেশন কোৱালিফিকেশনটো দিয়া আছে ইয়াত আপোনালোকৰ আৰু গ্ৰেজুৱেট হ'ব লাগিব আৰু লাষ্ট ডেটটো দিয়া আছে ইয়াত আপোনালোকৰ 21 মাৰ্চ 2022 চন আৰু নেক্সট ৰিকুৱাৰমেন্টটো মুকলি হৈছে ইয়াত আপোনালোকৰ সৰ্বশিক্ষা অভিযান বৰপেটা ফালৰ পৰা ইয়াত আপোনালোকৰ টিচাৰ আৰু আদাৰৰ পদ মুকলি হৈছে কিছুমান আৰু টোটাল পদ আছে ইয়াত আপোনালোকৰ 40টা এডুকেশন কোৱালিফিকেশনটো বিচাৰিছে ইয়াত আপোনালোকৰ মাস্টাৰ ডিগ্ৰী আৰু স্যালাৰিটো দিয়া হ'ব ইয়াত আপোনালোকৰ 24000 টকা আৰু লাষ্ট ডেটটো দিয়া আছে ইয়াত আপোনালোকৰ 24 মাৰ্চ 2022 চন তো আজিৰ ভিডিওটোত এইখিনিয়ে তো ভিডিওটো চাই ভাল লাগিলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নেক্সট ভিডিওত লগ পাইছো জয় আই অসম।